অসম আৰু অসমীয়াৰ ওপৰত ৰাক্ষসৰ নিচিনা ৰাজনৈতিক ক্ষমতা ব্যৱহাৰ কৰি লুণ্ঠন চলাই লুটি পুটি খাই হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়া এগৰাকী বিশেষ সন্মানীয় মাননীয় মহিলাৰ নিউজ চেনেল এটাই যোৱা 10টা বছৰ ধৰি অসমখনত কেৱল হিন্দু মুছলমান কৰিয়ে থাকিল। কালিও বাক্সাৰ ঘটনাটোত এই বিশেষ চেনেলটোৰ তেওঁলোকে বিশেষ নিউজৰ জৰিয়তে হিন্দু মুছলমান কৰিবলৈ চেষ্টা কৰিলে, কিন্তু অসমৰ বিবেকবান ৰাইজে সেই বিশেষ নিউজ ৰিপৰ্টটোত নিজৰ মতামত কমেন্ট যোগে প্ৰকাশ কৰি তেওঁলোকক আইনা দেখুৱাই দিলে যে এইবাৰ ৰাইজে হিন্দু মুছলমানৰ ৰাজনীতি গ্ৰহণ নকৰে, অন্তত জুবিনদাৰ ক্ষেত্ৰতো মুঠেও নকৰে। যিকেইটা নাম এই বিশেষ চেনেলটোৱে প্ৰকাশ কৰিছে তাৰ পাছতে ৰাইজে প্ৰশ্ন কৰিছে সেই প্ৰকাশিত নামকেইটা আৰু বুকুত গুলি খোৱা নামকেইটা দেখোন বেলেগ বেলেগ। সেই প্ৰকাশিত নামকেইটা আৰু পুলিচে চুচৰাই লৈ জেলৰ ভিতৰলৈ লৈ যোৱা যুৱক দেখোন বেলেগ বেলেগ। সেই প্ৰকাশিত নামকেইটা আৰু সিদ্ধাৰ্থ শ্যামকানুহঁতক বাক্সালৈ নি বাক্সাখন অপবিত্ৰ নকৰিবলৈ সকীয়াই দিয়া আমাৰ মৰমৰ আইতাহঁত খুৰীহঁতৰ মুখবোৰ আৰু নামবোৰ দেখোন বেলেগ বেলেগ। কোনেও হিন্দু বা মুছলমান হিচাপে জুবিনদাৰ ন্যায়ৰ কাৰণে যুঁজি থকা নাই, মাত মাতি থকা নাই। গোটেই অসমত জাতি ধৰ্ম বৰ্ণ দল সংগঠন বৰ্ণ উচ্চ নিজ ধনী দুখীয়া নিৰ্বিশেষে প্ৰতিটো স্তৰৰ ৰাইজে জুবিনদাৰ প্ৰতি থকা ভাল পোৱাৰ কাৰণে জুবিনদাৰ ন্যায়ৰ কাৰণে মাত মাতি আছে। গতিকে এই চেনেলটোৱে যিমানেই চেষ্টা নকৰক হিন্দু মুছলমান বিচাৰি উলিয়াবলৈ, ৰাইজে কিন্তু সেইবোৰ এতিয়া গ্ৰহণ নকৰে। এই বিশেষ চেনেলটোৱে এই নামবোৰ প্ৰকাশ কৰাৰ লগতে তেওঁলোকে যদি প্ৰশ্ন কৰিলেহেঁতেন যে আমাৰ দীপক বিদ্যুৎ হতে কিয় গুলি খাবলগীয়া হল, কিয় বুকুত গুলি চালনাৰ নিৰ্দেশ কোনে দিলে, কাৰ নিৰ্দেশত সেই গুলি চালনা হল, তাৰ তদন্ত বিচাৰি যদি এই চেনেলটোৱে নিউজ প্ৰকাশ কৰিলেহেঁতেন আমি ভাল পালোহেঁতেন যে যদি এই বিশেষ মহিলাগৰাকীৰ বিশেষ চেনেলটোৱে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি বহি থকা ৰাইজৰ ওচৰত কোনে সেই পুলিচ বিষয়াগৰাকীক লাঠি চালনা কৰিবলৈ নিৰ্দেশনা দিছিল সেইবোৰ যদি তদন্ত বিচাৰি এওঁলোকে নিউজ বজালেহেঁতেন আমি ভাল পালোহেঁতেন। কিন্তু তাকে নকৰি জুবিনদাৰ মৃত্যুৰ সময়তো মৃত্যুৰ পাছতো ন্যায় বিচাৰি যেতিয়া ৰাইজে প্ৰতিবাদ কৰি আছে, মাত মাতি আছে, এওঁলোকে তাতো হিন্দু মুছলমান বিচাৰি উলিয়াবলৈ ৰাইজৰ মন মগজুত সাম্প্ৰদায়িকতাৰ আশীম ভৰাবলৈ চেষ্টা কৰি আছে। কিন্তু ৰাইজে এইবাৰ সেইবোৰ গ্ৰহণ নকৰে, কাৰণ ৰাইজে হিন্দু বা মুছলমান হিচাপে জুবিনদাৰ মৃত্যুৰ ন্যায় বিচাৰি থকা নাই। ৰাইজে জুবিনদাৰ প্ৰতি থকা ভাল পোৱাৰ কাৰণে, জুবিনদাৰ যিটো আদৰ্শ আছিল যে কোনো ধৰণৰ জাতিৰ ভেদাভেদ নাই, ধৰ্মৰ ভেদাভেদ নাই, সেই আদৰ্শ মানি লৈ ৰাইজ একাকাৰ হৈছে, একত্ৰিত হৈছে আৰু একত্ৰিত হৈ সৰ্বস্তৰৰ ৰাইজে জুবিনদাৰ মৃত্যুত জড়িতসকলৰ শাস্তিৰ দাবী কৰি আছে। ন্যায়ৰ যুঁজখন ৰাইজে চলাই লৈ গৈ আছে। গতিকে এই ক্ষেত্ৰত সেই মাননীয় সন্মানীয় মহিলাগৰাকীৰ নিউজ চেনেলটোৰ জৰিয়তে তেখেতে যাতে হিন্দু মুছলমানৰ ৰাজনীতি নকৰে আমি তেখেতলৈ আহ্বান জনাইছো। অলপমান মানৱতাবোধ যদি তেখেতসকলৰ আছে এইবোৰ তেওঁলোকে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ বন্ধ কৰক। যিবোৰ পইণ্টত কথা পাতিব লাগে, যিবোৰ কথা আচলতে উত্থাপন কৰিব লাগে সেইবোৰ উত্থাপন কৰক, মানুহক বিভাজিত কৰিবলৈ চেষ্টা নকৰিব। আৰু আপোনালোকে যিমান চেষ্টা কৰিলেও এবাৰ ৰাইজ কিন্তু বিভাজিত নহয়, বাৰ বাৰ আপোনালোকেহে লাজ পাই থাকিব। ধন্যবাদ। জয় জুবিন দা, জয় আই অসম।